নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম AgriFarm চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আজি চিৰাং জিলাৰ পানবাৰী অঞ্চলৰ যথেষ্ট সন্মান থকা সমাজসেৱা তথা BTCৰ EM ধনঞ্জয় বসুমতাৰীৰ এখন ফাৰ্মত আহিছোঁ। আপোনালোকে দেখাই পাইছে ইয়াতে গৰু আৰু ম'হৰ মিশ্ৰ ডায়েৰী ফাৰ্ম তেখেতে সুপৰিকল্পিতভাৱে কৰিছে। যিহেতু EM মহোদয় বহুত ব্যস্ত মানুহ, গতিকে আজি আমি তেখেতৰ কৰ্মচাৰীসকলৰ পৰা এই ফাৰ্মখনৰ কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, আৰু যদি চেনেলত নতুন হয় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে আমি এই ফাৰ্মখনত কিমানটা গৰু আৰু কিমানটা ম'হ আছে জানিবলৈ চেষ্টা কৰিম দাদাৰ পৰা। দাদা, এই ফাৰ্মখনত কিমানটা গৰু আৰু কিমানটা ম'হ আছে? ম'হ আছে 20টা, গৰু আছে 60টা। 60টা গৰু আছে। 60টা গৰু আছে। ফাৰ্মটো আৰম্ভ কৰাৰ কিমান দিন হ'ল আৰু কেইটা গৰু আৰু কেইটা ম'হৰ পৰা আৰম্ভ কৰিছে ফাৰ্মটো? ম'হ আছিল 5টা, গৰু আছিল 6টা। 6টা। লাহে লাহে মানে বৃদ্ধি হৈছে। লাহে বৃদ্ধি হৈ আছে। ফাৰ্মখনৰ পৰা গড়ে দিনত এটা গৰু আৰু এটা ম'হৰ পৰা কিমান লিটাৰ গাখীৰ উৎপাদন হয়? পুৱাহে 150 লিটাৰ আৰু বেলাভাটি হয় 60 লিটাৰ। বেলাভাটি হয় 60 আৰু দুপৰীয়াও হয়? দুপৰীয়া নাই, দুই টাইমে আৰু। দুই টাইমে হয় এতিয়া। আৰু ক'ত বিক্ৰী কৰে? এই বঙাই মানিকপুৰ চুচাৰীত। মানিকপুৰ চুচাৰীত। ফাৰ্মখনত আপোনালোকে কিমানজন কৰ্মচাৰীয়ে কাম কৰে? আমাৰ কৰ্মচাৰী 4জন আছে। 4জন আছে। আৰু কি কি কাম কৰে? pero আমি পুৱাই উঠি আহোঁ, গোবৰ চোবৰ চানো, গৰু গা পা ধুই দিওঁ, দনি পানী কৰোঁ, কৰি দানা চানা খানা দিওঁ, দি আমাৰ এইখিনি কাম আৰু। এইখিনি কাম। এই ডাঙৰ ডাঙৰ গৰুবিলাক কোন জাতৰ হয়? এইবিলাক কি হয়? দেশী ক্ৰছ হয় না? ক্ৰছ। আৰু ক'ৰ পৰা আনিছে এই গৰু? বিহাৰৰ পৰা আনিছে। বিহাৰৰ পৰা। এটাৰ কৰি দাম অনুমান কিমান হ'ব? 80, 90, 85 এনেকুৱা আছে। 80,000, 90,000। এইবিলাক গৰু আৰু ম'হ কেনেধৰণৰ খাদ্য খুৱায়? কেনে আগত আমি পানী দি যাওঁ, পানী দিয়াৰ পাছত এই ঘাঁহ দি যাওঁ, ঘাঁহৰ পৰা এবাৰ দানা দি যাওঁ। আৰু কি কি খুৱায়? এই খেৰ খুৱাওঁ, ঘাঁহ খুৱাওঁ। খেৰ আছে, ঘাঁহ আছে। এই মাকৈ গছ এইগিলা খুৱায় নেকি? এইবিলাক খুৱাওঁ। গৰু আৰু ম'হ মানে যত্ন চাফ চিকুণতাৰ ওপৰত আপোনালোকে কেনেধৰণৰ ধ্যান দিয়ে অলপ ক'ব নেকি? তাৰমানে একদম পূৰা চাফ চিকুণ ধ্যান দিব লাগে। তাৰমানে কোন গৰু খায় নাখায়, কোন গৰু দানা খায় নাখায়, এইবিলাক চাব লাগে। আৰু কোন গৰু বেমাৰ হৈছে, কোন গৰু কি হৈছে, কোন গৰু পোকা লাগছে, এইবিলাক ধ্যান দি চাব লাগে। মানে চাফ চিকুণতা কৰি ৰাখিলে আৰু বেমাৰ আজাৰ নহয়। আমি দেখা পাইছোঁ এই ডাঙৰ এটা ঘৰত বহুত খেৰ ষ্টক কৰি ৰাখিছে, আৰু ইয়াত মাকৈ গছো দেখা পাইছোঁ। এইবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিছে? আবাদৰ খেৰ এইবিলাক। তেওঁৰ আবাদৰে ঘৰ? তেওঁ মানে আবাদো আছে? তেওঁ আবাদৰ সব গোটেই আছে। মাটি দেখা দিছোঁ আবাদ কৰে। মাটি আছে। আৰু মোৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা ৰাখিবলৈ কেনেধৰণৰ ঔষধ খুৱায় আপোনালোকে? পেট ফুলাৰ কাৰণে ঔষধ আছে, কি টাইৰেল বুলি কয়, টাইৰেল এইটো আছে। আৰু ধৰক ফাৰ্মাচী ঔষধ আছে। ফাৰ্মাচীৰ ঔষধ আছে। এতিয়া পাছত কিবা হেৰি কৰি ফোন কৰি দিলে ডাক্তৰ আহি যায়। ডাক্তৰ আহি কি হৈছে কি হোৱা নাই ডাক্তৰে সোধা পোছা কৰে। কোনোবা খাইছে না খোৱা নাই, কালি ভাবত বস্তু বেমাৰ জ্বৰ আছে, কান্দাৰি 4 জ্বৰ আছে, কামটাতো সিহঁতে তাতে জানি গৰুটো জ্বৰ আছে, জ্বৰ টেবলেট খুৱাই দিলে হৈ গ'ল। বন্ধুসকল, আপোনালোকে দেখাই পালে যে আমি এই দাদাৰ পৰা শুনিলোঁ, যিটো কৰ্মচাৰী আছিল তাৰ পৰা আমি শুনিছোঁ যে ৰাতিপুৱা প্ৰায় 100 লিটাৰ গাখীৰ হয়, আৰু সন্ধিয়াৰ টাইমত প্ৰায় 60 লিটাৰ 60 লিটাৰ গাখীৰ উৎপাদন কৰে। তেনেহ'লে আমি গমেই পাইছোঁ যে এই ফাৰ্মটোৰ পৰা কেনেধৰণৰ উৎপাদন হৈ আছে, এইটো আপোনালোকে নিজে হিচাপ কৰি ল'ব। বন্ধুসকল, এতিয়া আমি এই যে গৰু যে আৰু ম'হ আছে এইবিলাকৰ খাদ্যৰ কাৰণে তাত কি ৰখা হৈছে? মাকৈ গছ ৰখা হৈছে। এইটো মিচিঙত কেনেধৰণৰ কাটি কিনে খুৱায়, সেই অলপখিনি আপোনালোকক আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল, আজি আমি প্ৰায় এই ফাৰ্মখনৰ গোটেইখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ, আৰু এই ফাৰ্মখনৰ
আয় উন্নতিৰ তথ্যখিনি আপোনালোকে নিজেই বিবেচনা কৰি ল'ব বুলি আমি আশা ৰাখিলোঁ শেষত আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাই আমাৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ